Hey বন্ধু, welcome to my YouTube channel Ruvati Vlogs. এবারে আজি মোর লগত তিরিবিরি মানে আজি কি হল জানে না বহুত দিনের মূরত আজি তার মানে ঘরের পাই ভিডিওটো স্টার্ট করছো এতিয়া আর মেন কারণটো হইছি চাইলক অবস্থা মানে বহুত বয়া বয়া মানে একদম খুবই বয়া ঘরত উঠে কিমান আছে চাক দেখা পাইছি এনেকুৱা ভয়ানক পানী হব বুলি মানে লাইফত ভাবা নাছিলো প্রায় আজি 20 বছর হল নাকি 2004 পৰা 2022 বানপানী এতিয়া 2022 কিন্তু ইতিয়াক গেলি কোনো মানে না একজন সাংবাদিক আইছি না কোনোবা ৰিপৰ্টাৰ আইছি কেৱল গুৱাহাটীৰ অনিল নগৰ নবীন নগৰ খানি দেখা পাব ইগলাখান যে চাৰিওফালে পানী হৈছে ইগলা কিন্তু দেখা নাপায় সাংবাদিক গিলে সেইটো বস্তু বহুত বেয়া লাগে তো এতিয়া কি কৰিছে সাংবাদিক গিলে গম নাপাওঁ কিন্তু হ'লে অৱস্থা বহুত বঢ়িয়া মানে একদম সাগৰ সদৃশ পৰিৱেশ হৈ গৈছে আপোনালোক এই পিছ চাইডটো চাওক আমাৰ ঘৰৰ মানে ঘৰটো নতুনকৈ বনোৱা গৈছিল লওকচোন তাকো কাম এতিয়াও কমপ্লিট হোৱাই নাই এই কিবাকে অলপ চলপ পইচা গোটেই ফালে কিবাকে অলপ অলপকে কৰি আছিলো কিবাকে বাচিছো কিন্তু বাচি থকা বুলি ক'ব নোৱাৰে কাৰণ চাওক পানী ক'ত আছে পানী 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 ইগলাখান চাই লওক চব একদম মানে ঘোৰা ধৰিবা ধৰছি দেখছি না পুৰা ফাট মেলি গেছি একদম আৰু এই দমকলটো চাক মানে আমাৰ এতিয়া পানীৰো অসুবিধা হৈ গৈছে এতিয়া দমকল মাৰিবা যায় কেনকি তাতে মোটামুটি এক কঁকাল পানী এখানি জেগাত মোৰ ভাইটি ই মানে অলপমান বেছি টেনশ্যন লয় সেইটোৰ কাৰণে পুৰা মানে একদম মূৰে কপালে হাত দি পেলাই বহি আছে কি কৰিব আৰু উপায় নাই বেচেৰা ৰাতিপুৱাৰ পৰাই মই আছিলো গুৱাহাটীত ইয়াতে আকলা আকলি চব চম্ভেলিব লগা হৈছে একফালৰ পৰাই এইটো আমাৰ মানে এই লেট্ৰিঙত যোৱা জেগা আছিল এতিয়া মানে পেটো বহিয়া আহি আছে ক'ত লেট্ৰিং কৰোঁ তাকে ভাবি আছো সেই লেট্ৰিং বাথৰুম আছিল এতিয়া হাগবিয়াৰ জেগা নাই এনেকুৱা অৱস্থা হ'ল তো বন্ধু এতিয়া মানে আমি অলপমান এই গাঁৱৰ ফালে যাওঁ গাঁৱৰ ফালে মানে অৱস্থাটো খুবেই বঢ়িয়া আমাৰ তাৰমানে এইটো অলপমান মথাৰিৰ কাণত ঘৰ না তো মথাৰিৰ কাণ কাৰণে তাৰমানে আমাৰ ইয়াতে সিমান তাৰমানে সেই নাই অসুবিধা অলপমান তাৰমানে বাচি আছোঁ কিন্তু আৰু যদি পানী বাঢ়ে পানী এতিয়াও বাঢ়ি আছে আপোনাৰ এই অলপ আগত গেলি এখানি জেগা তলজন আছিল এতিয়া এখানি তাৰমানে চিন দি আছোঁ আমি কিমানকৈ বাঢ়ি আছে তাৰমানে একদম প্ৰায় 15-20 মিনিটৰ মূৰে মূৰে আকৌ ফুটকৈ বাঢ়ি আছে পানী এবাৰে হাঁহকেইটাক চাই লওক একদম মানে মন্দিৰত তাৰমানে বাহ ল'বা গেছি এনে কি কৰিব আৰু উপায় নাই অৱস্থাত যাব লগা হৈছে প্ৰভু মানে এনে শাস্তি কাকো দিবা নালাগে ভগৱানে বানপানী হোৱাৰ দৰে তাৰমানে শাস্তি নাই কি ক'ব আৰু আমি বাইক চাইক ইয়াতে থ'ব লগা হৈছে মথাউৰিত দেখছি না এই এখন এবাৰে এই এখন আৰু এইটো হ'ল আমাৰ মথাউৰি এই মথাউৰিটো নাথাকিলেতো মানে একদম বহুত দিগদাৰী হৈ গ'ল হয় খাতৰা বিপদ এই মানুহগিলা আহি আছে এন্দৰটো তাৰমানে গাঁও একদম ডুবি আছে তহঁতৰ সেবাকে কেনাই পানী আমাৰ ঘৰত দেখা পালে আপোনালোকৰ মাথা নষ্ট হৈ যাব আমি ক'ত থাকিব লগা হৈছে আহক চাই আহক কি বাবু নাচি আছ দুয়ো একদম পুৰা নাচি আছে তো চাই লওক ইয়াতে মানে একদম পুৰা এনেকৈ বসবাস কৰিব লগা হৈছে চাই লওক কেনে অৱস্থা ক'ত ভাত ৰান্ধি আছে ছাগাল গৰুৰ অৱস্থা চাক ক'ত বান্ধিব লগা হৈছে খাবাক গেলি আকৌ বনাই ভগৱান আৰু এবাকে আহি গ'ল দেৱজিত চাহ বহুত দিনৰ মূৰত লাগ পালো মোৰ লগত আমি আজি এই জুবিনদাৰ মানে সেই ছুপাৰ মাৰ্টখন চাব গৈছিলোঁ বৃন্দাবন ছুপাৰ মাৰ্ট দেৱজিত চাহ আৰু এটা ভিডিঅ'ত গৈছোঁ কোনটোত গৈছিলি এই হাজোৰ আকাশী গংগা যি চাব গৈছিলোঁ তাকে গৈছিলি পানী অলপমান বাকী আছে 1 ফুটমান আছে ৰাতিলৈকে চিন্তা নাই ৰাতিকলি উঠব পৰিস্থিতি বহুত ভয়ংকৰ হৈ গৈছে ন নদীটো ভাঙিলেতো আৰু বেয়াই হ'ব তাৰমানে পাগলা দিয়া আগত ভাঙো হৈ আছে যদি ভাঙে নহয় মানে কোনো থাকিব নোৱাৰে আৰু এই মথাউৰিও তল যাব এবাকে দেখছি এখন মানে মই পঢ়া স্কুল আছিল 995 নং ডিংডিঙি নিম্ন বুনিয়াদী বিদ্যালয় মই এই স্কুলখনৰ পৰাই মানে চতুৰ্থ পাছ কৰিছিলোঁ মানে মোৰ পঢ়া জীৱন ষ্টাৰ্ট এই স্কুলখনতে তো আজি এই স্কুলখনো মানে একদম পানীৰ তলত এতিয়া আপোনালোকক মই অলপমান সেইটো চাইডৰ পৰা দেখাৰ কাৰণে চেষ্টা কৰিম চাই থাকক কণ্টিনিউ কৰি থাকক আৰু যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক কাৰণ কিমান এটা সংকটজনক অৱস্থাত মানে এই পৰিয়ালবিলাক মানে থাকিব লগা হৈছে ভাবক আপোনালোকে বাপৰে বাপ পাৰব পৰা নাই ৰ'ব তো বন্ধু এবাকে চাই লওক এইটো প্ৰায় আপোনাৰ পুৰা 20 বিঘা মাটিৰ মানে ফিচাৰী আছিল এইটো আপোনাৰ জয়পাল মন্দিৰৰ ফিচাৰী হয় কিন্তু এই ফিচাৰীটোতো এই দূৰত দেখছি না সেইটো চাইডে পুৰা তাৰমানে একদম
পাৰ বাগৰিব ধৰিছে মানে একদম বহুত ভয়ংকৰভাৱে বাঢ়ি আছে পানীটো এতিয়াও তাৰমানে প্ৰায় 5-10 মিনিটৰ মূৰে মূৰে 1 ফুট 2 ফুট সেনকৈ বাঢ়ি আছে তো চাই লওক গতিকে যাব আৰু বেছি টাইম নাই আৰু এই পাতটো মানে নতুনকৈ চানা দিছিল মাছৰ গতিকে চব চানা ওলাই যাব আৰু কাৰণ ইমান ডাঙৰ পানী ৰাখিব কেনেকৈ এইটো আপোনাৰ মথাউৰি বান্ধাৰ দৰেকৈ পাৰ বান্ধিছিল তো এই চৰা পাতটো তল গেছি ভাবক কিমান ডাঙৰ পানী হ'ব লাগিব আৰু এতিয়া মানে আপোনাৰ কমিটিৰ মানুহ আহিব পৰা নাই কাৰণ কিয় চবৰে ঘৰত আপোনাৰ সংকটজনক অৱস্থা মানে কোন মুহূৰ্তত কাৰ ঘৰ তল গেছি গৰু ছাগাল চাব লাগিল গতিকে সিগিলাখানে চাব না ইয়াতে লাগবে আহিব ভাবকচোন কালি দিব লাগিব আৰু এইফালে এইটো হৈছে জয়পাল মন্দিৰৰ এৰিয়া মানে বেছি পানী হোৱা ঠাইৰ মানুহবিলাকে ইয়াতে আহি কিনে আশ্ৰয় ল'ব লগা হৈছে ভাবক তোমাৰ ভিডিঅ' চাওঁ দা মই চ নেকি আৰু এইফালে এইটো মন্দিৰৰ বাবে মানে লেট্ৰিন বাথৰুম বনাইছিলে তো ইয়াতো মানুহ পূৰা আহি কিনে আশ্ৰয় লৈছে ভাবক এফালে যাক ৰ'ব এয়া মিণ্টু ভাই এন্দৰ মানে ঘৰৰ অৱস্থা বোলে বহুত বয়া কেনে আহিছে তহঁতৰ ফালে পানী ঘৰত উঠি আৰু উঠি হৈছে ন আৰু 1 ফুটমান বাকী আছে কিন্তু পানী বাঢ়ি থাকিলে উঠো তাৰমানে ৰাতি গেলি উঠি যাব যাব পাৰে তো ভাবক আপোনালোকে মানে এইবাৰ পৰিস্থিতি বহুত বেয়া বহুত বেয়া আখলা আমাৰ ইয়াতে বুলি নহয় গোটেই অসমতে হৈছে এই পৰিস্থিতি তো ভগৱানে মানে দয়া কৰিলে ভাল হয় সোনকালে 2004 চনত হৈছিল শেষ লাষ্ট কাৰণ কি বৰভাগৰ মানুহে এনেই পানীক ভয় নকৰে হয় না ন বৰভাগত মানে বানপানীটো এটা উৎসৱ যেন হৈছিল কিন্তু এইবাৰ বৰভাগৰ মানুহৰে তাৰমানে ভয় হৈ গৈছে যি পানী আৰু বেছি হ'ব নেকি তো বহুত বেয়া অৱস্থা চলি আছে ৰাতিটো মই টোপনি মাৰা নাই মানে পানীৰ চিন্তাত তাৰমানে চৰকাৰ আঁচনি 2004 চনত মাথাউৰি ভাঙি যিটো অৱস্থা আছিল মানে ছেকেণ্ডে পানী বাঢ়ে আৰু এইবাৰো আমাৰ ছেম কণ্ডিশ্যন হৈছে এই নোনা নদী আৰু বৰলীয়া মানে নৈ হয় উপনৈ একোখন তো সেই নোনা আৰু বৰলীয়াৰ পানীয়ে তাৰমানে বহুত ক্ষতিগ্ৰস্ত কৰি দিলে বহুত ক্ষতি সাধন কৰিলে গোটেই অসমবাসীৰ এতিয়াতো পানী বাঢ়ি আছে এতিয়া নিশালৈ কি হয়তো সেইটো ক'ব বাকী তই ইয়াৰ ওপৰত কি কবি মানে ধৰি লও গুৱাহাটীৰ অনিল নগৰ নবীন নগৰ এই দুখন মানে পুৰা দেখা পায় সাংবাদিক কিন্তু ইয়াতে মানে এতিয়া গেলে কোনো সাংবাদিক এতিয়া কথা হ'ল অনিল নগৰ নবীন নগৰত ৰাইজে তেওঁলোকে নিজে সৃষ্টি কৰা বানপানী সেইটোতো নিজে সৃষ্টি কৰা কাৰণ নলা নৰ্দমাবিলাক পুৰা বন্ধ কৰি দিছে কাৰণ তেওঁলোকে নিজৰ যিখিনি দায়িত্ব সেইটো পালন নকৰে কিন্তু গাঁৱততো সেইটো নহয় গাঁৱৰ মানুহৰ কোনো এইটো নিজে কোনো এইটো ভুল কৰা নাই এইটো আপোনাৰ নিজে একদম প্ৰাকৃতিক যিটো পানী এইটো আমাৰ বৰষুণৰ পানীও নহয় এইটো পুৰা একদম অৰিজিনেল ভূটানৰ পৰা নামি অহা পানীটো অৰ্থাৎ আমি বেলেগৰ শাস্তি আমি ভোগ কৰি আছো মেইন বস্তু সেইটোৱে হৈছে আমাৰ দুখৰ কথা সেইটোৱেই মানে শাস্তি পাব লাগিছিল বেলেগ দেখে কিন্তু পাই আছো আমি তো সেইটোৰ কাৰণে বহুত বেয়া লাগে বন্ধু তো ভাল লাগিল ভালে ভালে থাক ভাই যাতে পানীটো কমে তাকে কামনা করছো নাকি ভাঙা বুলি কলে কোনবাই চাবা গেলো নাই হ নাই যাও অৱস্থা তে আপনে ভাঙলি কি হব ভাঙলি আমাৰ টিঙিৰ ওপৰত দি যায় মাথলি আৰু এফালে উঠছো কি হে কিবা আনবা লাগব নাকি আলু আৰু মিঠাতেল এনেকে মিলাই আনবা পইচাটো নাই 20 টকাই আছে 20 টকাত মোৰ গাড়ীও নাই না এটা কেনকে যাম হলেও 20 টকাত কি আনিম আলু 10 টকাৰ মিঠাতেল 10 টকাৰ ফুলা মিঠাতেল পাবা দিয়া তাতে হেনকে লৈ মানে এতিয়া আৰু বেলেগ সাইডত অলপ মানে পানী চাবা যাও কিন্তু এই ভিন্দৰ চাক মাত্ৰ 20 টকা আছে বলে লগত মানে কিবাকে খাবাও লাগব আলু আৰু মিঠাতেল নাই বলে 20 টকাৰ আনবা দিছে তো ভাবকচোন কিমান এটা মানে বেয়া পৰিস্থিতি হৈ গৈছে নেপাল বিয়া পা আরে খেলৰ ৰেকৰ্ড নাই এখানি মানে ৰাস্তাটো অলপমান বইয়া এই দেখছি না
সেইটোৰ কাৰণে তাৰমানে একদম নামি দিব লগা হলো ক'ত আছ নাই নদী বাঢ়ি আছে কেটেলা পাহো অঁ কেটলা পাব চুবা নৰক তো বাদ দেতা বহুত ওর মাঝে মাঝে আহি থাকতে লগা আছে এই হল আমাৰ EMD ডিপাৰ্টমেণ্ট ভিডিঅ' বনাই আছো ৰ চব এড দিব লাগিব EMD এমদিন মানুহ থাকলে কি হ'ব গেলা গেলা বুলি ক'লো যা এখানে কাটি দিবি চাক বন্ধু কোৱাই দি আহিব লাগিব দেখছি বন্ধু অৱস্থা বানপানীৰ কাৰণে কোৱাই দি আহিব লগা হৈছে এ হৰি নাৰায়ণ দে চোৰাত আছে কিন্তু চাবি চোৰাতে দেখলি খাব তোক লাহে লাহে আহি থাক পাৰ কৰি লাহে লাহে আহি থাক দেখছি বন্ধু এই ৰাস্তা দি যাই থাকিব লাগিব এতিয়া মানে এইটো মথাউৰি হয় কিন্তু EMD চাফা যি কৰিব লাগে কোনো তাৰ মানে গুৰুত্ব নাই সিহঁতৰ তো চাওকচোন এই বানপানীৰ কাৰণে কিমান অসুবিধা আছে যিমান মানুহে অহা যোৱা কৰি আছে বাইকেদি হওক খোজকাঢ়ি হওক এনেকৈ অহা যোৱা কৰি থাকিব লগা আছে তো ভাবক এই হ'ল আমাৰ মথাউৰিৰ অৱস্থা কি ক'ব আৰু হাই কপাল মানে চাইৰো ফালৰ পৰাই অসুবিধা যেইটা তাৰমানে অসুবিধা হ'ব না চাইৰো ফালৰ পৰাই হয় এখন বাইক আপোনাৰ অহা যোৱা কৰি আছে চব এবাক দি যাব লাগিব এনেকৈ যাব পাৰিব যাক দাদা লাহে লাহে যাব কেৱল চোৰাত আছে চাব মানে কি কৰিব উপায় নাই কাৰণ বেলেগ চাইডেদি ৰাস্তা খোৱাইও নাই চব পানীৰ তলত ৰাস্তাগিলা তো চবে মানে এই পাগলা দিয়াৰ এই মথাউৰিটো মানে ব্যৱহাৰ কৰিব লগা হৈছে উপায় নাই ইয়াৰ এইটো দিয়া অহা যোৱা কৰিব লাগিব এনেকৈ তাকো আমি মানে বজাৰ কৰিব যাব লাগিলে তাৰমানে আমাৰ কাষত যোনটো চক আছিল সেই চকটো তাৰমানে পানীৰ তলত তো আমি তাৰমানে এতিয়া কি কৰিব লগা হৈছে পূৰা এই পাগলা দিয়া পাৰ কৰি কিনে এই বগল ৰোড বুলি জেগা এটা আছে আমি তাকে যাব লাগিব বজাৰ কৰিব কি নাই সেটাই লাগবো আর না ইয়ে কি করবো তো এইগিলাখান চাই লওক চব মানে একদম জোহাই যায় সহায় তাৰ মানে চব মাথাউৰিত মানুহ দেখা পাব আমার তো বহুত চাপন যদিও ভালে আছে তাৰমানে চেপান ৰাস্তা জংঘলখিনি কাটি থৈ দিছে ৰে কেতিয়া যাবি এটা পানীৰ ফুট লাগিলে সেখানটো দেৰি হৈ যাব নালগে পানীৰ হ'ল ভালকে দূৰ আছে না বহুত দূৰ আছে বৰবাদ বেডৰেষ্টত আছিলোঁ এইটোই মানে পাগলা দিয়া নদী নহয় এইটো মানে নৈ হয় নৈ এখন তো পাগলা দিয়াই যদি মানে পাগলা ৰূপ ধৰিব লাগে নে চব মানে ফোৰাই পেলাব একদম চাৰিওফালে কুলটি কি কবি আৰু ওপৰত পাগলা দিয়াৰ ওপৰত একে অৱস্থা হৈছে আৰু পুৰা যদি পাগল দিয়া নদী নকমে তেনেহ'লে আৰু পানী আৰু মানে এই নদীটোই মেইন এই নদীটো যদি এতিয়া কমে নহয় অলপমান তেতিয়াহ'লে আমাৰ সেভাগে পানী কমব আৰু যদি নদীটো নকমে এই মোচানত থাকে নহয় তেতিয়াহ'লে ৰাতিক গেলি আমাৰ ঘৰত এক কঁকাল পানী হতো চিঞৰ পুৰা এক কঁকাল এতিয়া মানে পুৰা চাইলা তুলিব লাগিব বৰষুণ দি আছে গতিকে চাইলা তোলাৰ কাৰণে সেই কৰি আছো প্ৰচেষ্টা হেডাল বাহু লৈ আহ একেলগে আৰু একডাল আছে বাহ নহয় লৈ আহ যদি লগা হয় পাছত পানী বেছি হ'লে আনিব পাৰিব নহয় হেডাল লৈ আহ আনি থোৱা ভাল দে আনি থৈ দিয়ে এডালো কুখা বা হ'লেও লৈ আছোন কিবা কামত দিব কুখা হ'লেও একো নহয় চাই আহ ৰ'বা খালৰ পাৰত বৰষুণ দি আছে অলপ অলপ তো এতিয়া মানে আমি এই খালৰ পাতটো একবাৰ চাই আহোঁ আমাৰ কি হৈছে দেখছি না পুৰা এক বুক পানী
এই চাক এইগিলাখান নেট মাৰিছিলোঁ আমাৰ খালৰ, কিন্তু নেট মাৰি আকৌ লাভ নহ'ল। দেখছি এইগিলা চব মানে একদম সাগৰ সদৃশ চাবা গেলি। এপাকে এই এটা মানে খাল আছিল আমাৰ, চাই লওক কিন্তু কিমান পানী, বাপৰে বাপ। এতিয়া ইয়াতে আমাৰ এখন আপোনাৰ খেতি আছিল, খেতি একদম পুৰা বৰবাদ। এক বুক পানী পাৰ কৰি কিনে আহিলোঁ এখানিক গেলি। এবাকে এইটো আমাৰ পুখুৰী মানে ফিচাৰী প্ৰায় 2.5 বিঘা 3 বিঘা। তেতিয়া মই 2 বিঘা বুলি কৈছিলোঁ, কিন্তু 2 বিঘাতকৈ বেছি হ'ব প্ৰায়। গতিকে গোটাই একদম পানীৰ তলত, চাই লওক। পাতটো আমি আন্দাজ আছে কাৰণে আহিব পাৰিছোঁ। যদি একদম সেপাকে যাওঁ না, একদম থিয়াই তল যাব লাগব। বাপৰে কি পিছল ৰে। গাইছ উপায় নাই, মাথাৰিত চাইলা তুলিব লাগিব। গতিকে টিং নিবই লাগিব। টিংগিলা এই পানীৰ মাজত আছিল, সেইকাৰণে টিং নি আছো। প্ৰভু, চব গৰা ধুই দিয়ক, পাতত পিছিয়াল মাৰাত্মক পিছিয়াল। এনে শাস্তি লাইফত পোৱা নাছিলোঁ। উপায় নাই, কি কৰিম। হাই কপাল, আমাতকেও বেছি শাস্তি পোৱা মানুহ আছে আৰু, আমাতকৈ জেনেৰেল। উপায় নাই বন্ধু। এই গৰুত গেলি এতিয়া টিং নি আছো, কিন্তু অলপ দেৰিকে কিজানি ঘৰত উঠি পেলাই মানুহত গেলিও টিং নিব লাগিব। এনেকে তাৰমানে পানী বাঢ়ি আছে বন্ধু। জিপেৰে গেলে গলি ঘৰটোত উঠা নাছিল, এতিয়া গোটাই উঠিলে। উপায় নাই, কি কৰিব। না কান্দিম না হাঁহিম, এনেকে থাকিব লাগিব। তো বন্ধু, পূৰা চাইলা তোলাওতে ৰাতি হৈ গ'ল। গতিকে গা পা ধুব লাগে আৰু অলপ ৰেষ্ট ল'ব লাগে, নহ'লে জ্বৰ উঠিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালাক প্লিজ লাইক শ্বেয়াৰখিনি কৰি দিব পাপা।